जोबथेसालियाव थानाय बारग' NDFB आरो बिसोरनि मोननो गोनां रां अनसुंथाइफोरखौ लानानै एबसुनि आफादगिरि दिपेन बर'नि बिबुंथि। रायजोनि गिबि मन्थ्रि डक्टर हिमन्त बिश्व शर्माजों सावरायखांनायनि उनाव एबसुनि आफादगिरि दिपेन बर'आ बारग' NDFBनि सायाव खौरां बिजोंनि गेजेरजों खुगा बेखेवदों। তেওঁলোকৰ নিয়ম নীতি আছে, পুনৰ আমি জেললৈ যাম, তেওঁলোকক খা খবৰ ল'ম। আমাৰ কাৰো প্ৰতি তেনেকুৱা মানে চিন্তা নাই। हाइनास आरो नन हाइनास केस थानाय बारग' NDFBफोरखौ लानानैबो दिपेन बर'आ खुगा बेखेवदों। हाइनियास आरो नन हाइनियास जिखिनि केसेस আছে 263 उइड्र কৰা হ'ল। दुलाराय बर' फरायसा आफादनि आफादगिरि दिपेन बर'आ केस थानाय बारग' NDFBफोरनि जानानै बिसोरनि केसखौ फोजोबस्रांनो आरो रन्जन दैमारिजों लोगोसे साद' जिउ जोबजासिम जोबथेसालिनि साजा मोननाय बारग' NDFBफोरनि केसखौ खमायनो एबा फोजोबस्रांनो माहारियारि आफादनि जानानै सरकार आरो बयनिबो खाथियाव निमाहा बिदों। যোনে নকৰক কিয়, যি দল সংগঠনে নকৰক কিয়, আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ बर' জাতীয় সংগঠন হিচাপে। NIA नांना थानाय बारग' NDFBफोरनि केसखौबो निमाहा होनो सावरायनाय हाबाफारिया सोलिगासिनो थानायनि खोथाखौबो बिथाङा फोरमायथियो। জেলত NIA আণ্ডাৰত 60 জন আছে। জেলত CBI অধীনত মানে ভাৰ্ডিক্ট দিয়া, লাইফ ইমপ্ৰিজনমেণ্ট দিয়া প্ৰায় 6 জন আছে। সন্মানীয় ৰঞ্জন দৈমাৰী ডাঙৰীয়া আৰু জৰ্জ বড়ো, অজয় বসুমতাৰী, আমাৰ ৰিফিকাং গয়াৰী বা তেনেকুৱা আন সদস্যসকল, তো তেওঁলোকক জেলৰ পৰা মানে ওলাই আনিব লাগে, তাৰ কাৰণে আমি নিবেদন জনাইছোঁ। आरो बिथाङा फोरमायबावदों दि सा 4203 बारग' NDFBफ्रा सरकारनिफ्राय मोननो गोनां रां अनसुंथाइखौ मोनफुंनो हाबाय आरो आद्रा थानाय 778 बारग' NDFBफोराबो फैबाय थानाय डिसेम्बर दाननि गेजेरावनो मोननो गोनां रां अनसुंथाइखौ गोख्रैनो मोनफुंनायनि लामायाव। 4203 দিয়া হ'ল। 678 এতিয়া আধৰুৱা হৈ আছে, এইটো অলৰেডি ফাইনেন্সিয়েল চেংচন হৈছে। তেওঁলোকে ডিচেম্বৰৰ ভিতৰত এইখিনি ৰিহেবিলিটেশ্যন পাব। बारग' बुजिनि मुंख्लं नखरफोराबो रां अनसुंथाइखौ मोनफुंनो हाबाय आरो फैबाय थानाय समाव गोबां मुंख्लं नखरफोरा मोननो गोनां रां अनसुंथाइफोरखौ मोननो हागोन होननानै दिपेन बर'आ खौरांगिरिनि गेजेरजों फोरमायथिदों। 592 অলৰেডি দিয়া হ'ল আৰু মানে 700ৰো অধিক অলৰেডি গৃহ বিভাগ আৰু স্পেচিয়েল ব্ৰাঞ্চ মানে অসম আৰক্ষী তেওঁলোকে ৰেডি কৰিছে, তেওঁলোকে পাব। আৰু যিখিনি বাকী ৰ'ব তাৰ কাৰণে ভেৰিফিকেশ্যন চলিব। 3 নম্বৰ কথাটো হ'ল যে হাইনিয়াছ আৰু নন হাইনিয়াছ যিখিনি কেছেছ আছে 263 উইড্ৰ কৰা হ'ল আৰু এতিয়া কিছুমান পদক্ষেপ লোৱা হৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেইদিনাখন কঠোৰ কিছু সিদ্ধান্ত লৈছে, আমি তেওঁক ধন্যবাদ জনাব লাগিব যে তাত যিখিনি কেছ আছে হাইনিয়াছ নন হাইনিয়াছ উইড্ৰ কৰিবৰ কাৰণে কিছুমান টেকনিকেল এতিয়া পৰ্যায়লৈকে যাই পেলাই কঠোৰ এটা সিদ্ধান্ত লৈছে। তাৰ যোগেদি প্ৰায় 600-700 কেছ উইড্ৰ হ'ব আৰু ইয়াৰ কাৰণে কিছুমান লিষ্টিং প্ৰক্ৰিয়া আমি পুনৰ আৰম্ভ কৰিছোঁ। NDFB হওক, আমি এবছুই হওক, চুক্তি স্বাক্ষৰকাৰী সংগঠন। আৰু জেলত NIA আণ্ডাৰত 60 জন আছে। জেলত CBI অধীনত মানে ভাৰ্ডিক্ট দিয়া, লাইফ ইমপ্ৰিজনমেণ্ট দিয়া প্ৰায় 6 জন আছে। সন্মানীয় ৰঞ্জন দৈমাৰী ডাঙৰীয়া আৰু জৰ্জ বড়ো, অজয় বসুমতাৰী, আমাৰ ৰিফিকাং গয়াৰী বা তেনেকুৱা আন সদস্যসকল, তো তেওঁলোকক জেলৰ পৰা মানে ওলাই আনিব লাগে, তাৰ কাৰণে আমি নিবেদন জনাইছোঁ। আৰু ইয়াত কোনেও বেয়া পোৱা কথা নাই। অসমত বহুতো ঘটনা হৈছে, বহুত সংঘাত হৈছে, গুলী বাৰুদ, বম ব্লাষ্ট, বিভিন্ন ঘটনা হৈছে। সময়ত আমি সিজনে সিজনক ক্ষমা প্ৰদান কৰিছে, ক্ষমা বিচাৰিছে। আমিও অসমবাসীৰ ওচৰত এই ঘটনা পৰিঘটনা যোনে নকৰক কিয়, যি দল সংগঠনে নকৰক কিয়, আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ বৰ জাতীয় সংগঠন হিচাপে। যদিও NDFB কৰিছিল, BLT কৰিছিল, আমি ক্ষমা মাৰ্জনা বিচাৰিছোঁ। আৰু তেওঁলোকে আজি চুক্তিত আবদ্ধ হ'ল, শান্তি প্ৰক্ৰিয়াত তেওঁলোকে আহিল। 5 বছৰ হ'ল চুক্তি, এতিয়া শান্তি, ইয়াত গুলী বাৰুদৰ কোনো পৰিৱেশ নাই, ইয়াত হত্যা হিংসাৰ কোনো পৰিৱেশ নাই। তো এই এটা সন্ধিখনত এটা মানুহে যদি 13 বছৰ জেলত থাকে, 15 বছৰ জেলত থাকে, 16 বছৰলৈকে জেলত আছে, তেওঁলোকে এতিয়া মূল খুঁটিলৈ আহিছে। তেওঁলোকৰ যি কণ্ডাক্ট অফ বিহেভিয়াৰ, তেওঁলোকৰ যি মানসিক শাৰীৰিক যি চিন্তা চৰ্চা কৰ্মৰাজি, সকলো এটা সাধাৰণ মানুহ নিচিনা এতিয়া হৈছে। তো তাকে আমি জেলত তেওঁলোকক বুজনি ল'বলৈ গৈছিল, আলোচনা কৰিবলৈ গৈছিল, তেওঁলোকক শাৰীৰিক